মই কোনদিনা বাৰু ঘৰত লিপষ্টিক লৈ থাকো বেছি ভাল হৈছিলে যোনটো মোক সাপোৰ্ট নকৰিলে তো এইটো অৱস্থা Hey guys, good morning, good afternoon, good evening. আপোনালোকে যেতিয়াই মোৰ ভিডিঅ'টো চাই আছে আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ যিসকল মোৰ চেনেলটোত নতুন হাই মোৰ নাম দীপানিতা হাজৰিকা আৰু মোৰ ইউটিউব চেনেলৰ নাম হৈছে ডিজ ব্লগ আৰু যিসকলে অলৰেডি মোক ছাবস্ক্ৰাইব কৰিছে থেংক ইউ ছ' মাছ ফৰ ইয়ৰ লাভ এণ্ড ছাপোৰ্ট কিপ লাভিং এণ্ড কিপ ছাপোৰ্ট আপোনালোকেতো গম পাইছে আজি মোৰ গেটআপ আৰু থাম্বনেইল দেখি যে মই কি ভয়ানক চেলেঞ্জ কৰিব গৈ আছোঁ সেইটো হৈছে 24 আৱাৰ্ছ স্মাৰ্ট চেলেঞ্জ আৰু লগতে 24 আৱাৰ্ছ চাদৰ মেখেলা চেলেঞ্জ এই গেলা গৰমত মোক কি হ'ব আজি ঠিক নাই আজি মই এই মা কেৰেক্টাৰটো লৈছোঁৱেই যেতিয়া মোৰতো ছোৱালী আৰু ল'ৰা হ'ব লাগিব মোৰ মা আৰু দেউতাই তো মোৰ আজি ল'ৰা ছোৱালী হৈছে মা আৰু দেউতা মই সিহঁতক আজি ল'ৰা ছোৱালী ট্ৰিটমেণ্ট দিম আজি মই ভিডিঅ'টোত কি কৰোঁ একদম শেষলৈকে স্কিপ নকৰাকৈ চাই গাইজ মই বিচনা চিচনা পাৰি ৰেডি আৰু এতিয়া যাওঁ মই ব্ৰেকফাষ্ট বনাবলৈ ব'লকচোন আপোনালোকক লৈ যাওঁ মই কি বনাওঁ আপোনালোকে চাই ল'লোঁ মই এয়া ব্ৰেকফাষ্ট আৰু এতিয়া খাই লওঁ মোৰ ছোৱালীজনীক দিওঁ ল'ৰাটো ওলাই গ'ল অলপ চাই লওঁ কেনেকুৱা লাগিলে মোৰ ব্ৰেকফাষ্ট খাই আজি মজা কিমান মজা বহুত আৰু এতিয়া মই এটা কুৱেশ্যন সুধিম মোক ডটাৰ হিচাপে পাই তোমাৰ ফিলটো কেনে Oh my God! Wow! সঁচাকৈ মোৰ খুব ভাল লাগিছে আজি তই যে মোৰো সেইখিনি বুজি পাইছে এনেকুৱা মানে নিজেই নিজৰ ওপৰত এনেকুৱা মাহঁতে কৰে আজি গম পাইছোঁ আৰু খুব ভাল লাগিছে তো গাইজ আগলৈও চাই থাকক মোৰ ছোৱালীজনী আৰু কিবা কিবি ইণ্টাৰভিউ দেখিব চাই থাকক আৰু অকণমান ফেমাছ হ'ব বুলি ভাবিছে হৈছোঁ আৰু মোৰ থ্ৰুৱেদি ইয়াত দাইল মই তড়কা মাৰি দিলোঁ এইফালে ভাত ৰেডি মই লাঞ্চ ৰেডি কৰি দিলোঁ এতিয়া তাৰ লগত মই কি বনাওঁ চাওঁ এনেই কিবা এটা চিম্পলকৈ বনাম আৰু ৰাতিলৈ অলপ কিবা এটা স্পেচিয়েল কৰিম হেই গাইজ মই লাঞ্চ কৰিলোঁ এতিয়া বাজিছে 3টাই বাজিলে মই লাঞ্চ কৰোঁতে আচলতে মই কামত বহুত লেজি হয় অথনি মই সেই ঘৰ চাফা কৰি থাকোঁতে বহুত বেছি টাইম গুচি গ'ল আৰু তাৰপাছত মই গা চা ধুলোঁ আৰু সেইবোৰতে টাইম গুচি গ'ল আৰু এতিয়া মই ভাত খাইছিলোঁ 3টা বজাত এতিয়া কৰিবলৈ একো নাই বিশেষ এতিয়া মই অলপ ৰেষ্ট ল'ম তাৰপাছত আপোনালোকক আকৌ ইভিনিং লগ পাম গাইজ মই শুই উঠিলোঁ আৰু এতিয়া মই আপোনালোকক চিনাকি কৰি দিম আমাৰ এই চফুটোক এইটো আমাৰ চফু হয় ই বহুত দুষ্ট দেই বহুত দুষ্ট এইটো চাওক আমাৰ এইটো চফু এতিয়া আমাৰ মাৰ ইভিনিং শ্বেডিউলত থাকে ফুলত পানী দিয়া আমি প্লাণ্টখিনিত মানে মায়ে প্লাণ্টখিনিত পানী দিয়ে তো এতিয়া মই মাৰ কামটো কৰিম মোৰ ফুলত পানী দিয়া আৰু এয়া দেখিব পাৰে আপোনালোকে এয়া এইটো আমাৰ মাৰ একদম ফেভৰেট পেণ্ট ছেকশ্যন হয় এতিয়া অকণমান আন্ধাৰ দেখিছে কিন্তু বহুত ধুনীয়া লাগে তো এতিয়া একো স্পেচিয়েল নাই আমি এতিয়া ইভিনিং টি খাম মানে চাহ খাম আৰু তাৰপাছত মই কৈছিলোঁ যে স্পেচিয়েল ডিনাৰ বনাম আজি সেইটো আপোনালোকে চাব হেল্ল' গাইজ এতিয়া বাৰী হৈছে ডিনাৰৰ আৰু এই গেলা গৰমত মই বনাব লাগিব ডিনাৰ এই চাদৰ মেখেলাযোৰ পিন্ধি এতিয়া বাজিছে 7:20 হৈছে মই যেতিয়া বস্তুবোৰ বনাওঁ নহয় বহুত মানে চেডেলি ভেডেলি আৰু বহুত লেতেৰাকৈ বনাওঁ ন সেইটো কাৰণে মই মানে টাইমটো অলপ মানে এক্সট্ৰাকৈ লাগিব সেইটো কাৰণে মই এতিয়া 7:20 পৰা ষ্টাৰ্ট কৰি দিম আৰু মই আজি দিনতো ভাতখিনি ডিপেণ্ডেণ্ট হৈ বনালোঁ মাইটো অলপ মোৰ লাগিব লাগিছে এতিয়া মই ভাবিছোঁ যে মই নিজৰ হাতেৰে কোনো নলগাকৈ অকল ময়ে বনাওঁ সেইকাৰণে মই ভাবিছোঁ যে মই আজি কিবা এটা বনাম মই আজি মাৰ গেটআপটো লৈছোঁ তো মাহঁতকতো মই এটা ভাল ডিছ মাহঁত মানে কি আৰু এতিয়া মই যে মা কেৰেক্টাৰটো লৈছোঁ সিহঁতি মোৰ ছোৱালী আৰু ল'ৰাটো সেই ল'ৰাটো আৰু ছোৱালীজনীক মই কিবা এটা ভাল ডিছ খুৱাম বুলি ভাবিছোঁ সেইকাৰণে মই আজি বনাই আছোঁ স্পেচিয়েল বস্তু সেইটো মোৰ হয় স্পেচিয়েল আজি ডিছটো চাওঁ বলক এয়া হৈছে মোৰ ইনগ্ৰিডিয়েণ্টছকেইটা এইটো মই বনাবলৈ লৈছোঁ এগ কাৰী এগ উইথ পটেটো কাৰী তাৰপিছত এইখিনি হৈছে পিঁয়াজ আদা নহৰু আৰু এইটো হৈছে মই ভাতৰ পৰা ৰেহাই পোৱা বস্তু হ'ল এইটো হৈছে ৰুটি তো মই আজি বনাম এগ কাৰী আৰু এতিয়া কথাটো হ'ল যে মই বস্তুখিনি এতিয়া এটা বিউটিফুল এণ্ড ডেলিচিয়াছ ডিছ বনাওঁ নে বৰবাদি কৰোঁ আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ চাই থাকক এতিয়া মই আটা মুঠি আছোঁ
মানে এইটো ডো বনিব গৈ আছে আৰু মই এইটো বহুত গৰম পানী দি মাৰিছোঁ চাউণ্ডটো আহিছে নাই বাৰু এনেই আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু মই ইয়াত বহুত কষ্টৰে আছোঁ এনেকুৱা গৰম লাগিছে আপোনালোকে মোৰ দুখটো বুজিব পাৰিছেনে নহয় এটা কথা যে মই মন কৰিছোঁ মই কোনদিনা বাৰু ঘৰত লিপষ্টিক লৈ থাকোঁ ন এইটো যে একদম সাংঘাতিক মানে এটা চোৱা এতিয়া মই এটা ডাঙৰ কেৰেক্টাৰ তুমিতো ডাঙৰ মানুহ ন ডাঙৰ আৰু মই কেৰেক্টাৰ জানি লিপষ্টিকৰ ফেমাছ তুমি কেইটা কালাৰ আছে তোমাৰ তথাপিতো মই ঘৰত এজ আই ট'ল্ড আপোনালোকে দেখিছে মই কিমান চেডেলি বেটেলি কৰোঁ এয়া মই তেল আকৌ গৰম কৰিছোঁ মই এগ ভাজি ল'লোঁ এনেকৈ আপোনালোকে আলু ভাজি ল'ব পাৰে কিন্তু মই নাভাজিলোঁ আৰু এয়া মই আটা ডো ৰেডি কৰি দিলোঁ ইয়াত মই এতিয়া পিঁয়াজ দিম মই পিঁয়াজ দিলোঁ এতিয়া অকণমান মই পিঁয়াজখিনি ভাজি ল'ম হাফ টেবুল স্পুন ইয়াত মই হালধি দিম গাইজ ইয়াতে মই কথা এটা কওঁ যে মই যোনটো ৰেচিপি বনাই আছোঁ ন তাৰ মই ফুল্লি ৰেচিপিটো নিদিওঁ কাৰণ মই নিজে নাজানিম যে সেইটো কি বনি আছে মই এক্সপেৰিমেণ্ট কৰি নিজে বনাই থাকোঁ হে গাইজ ইটছ নট অনলি এবাউট কুকিং ইটছ এবাউট বাচন ধোৱা অলছ' মোৰ বাচন ধুবলৈও আছে 50 रुपया कट ओवर एक्टिंग के वजह যে মাহঁতে বহুত কষ্ট কৰে ফৰ চিয়'ৰ হা এতিয়া মই বুজি পাইছোঁ মাহঁতৰ কষ্টটো মই এক কাৰীত পানী দি পেলাই সেইখিনি বইলৰ কাৰণে মই ৰাখি দিছোঁ বইল মানে মিনছ বইল আৰু পানীখিনি বইল এতিয়া মই প্ৰিপেয়াৰ হৈছোঁ ৰুটি বনাবৰ কাৰণে তো মই ৰুটি বনোৱাখিনি অলপ দেখাম আপোনালোকক মই কেমেৰা এইটো লোকেশ্যনৰ পৰা মই বনাই আছোঁ ৰুটি আৰু ড'ন্ট মাই আৰু এইটো লোকেশ্যনৰ পৰাই মই বনাম ৰুটি আৰু এটা কথা কওঁ যে ডোণ্ট জাজ মাই মেখেলা চাদৰ কাৰণ মই যেনেকৈ তেনেকৈ পিন্ধি লৈছোঁ পিন্ধিব লাগে পিন্ধোঁ আৰু এই গৰমত মানে যে গৰম লাগিছে নহয় হোপ এইটো কিবা নাথিং কি কৈছোঁ মই চ' ৰুটি বনাওঁ এতিয়া মই কি দিম এতিয়া অসমৰ মানে ইণ্ডিয়ান এখনে নেটে ভেটেই নহয় চিনচেনৰ এখন নিচিনা হয় চিনচেনৰ ফেমিলি মোক ভাল তো গাছ মই ইয়াৰ বিচাৰ মোৰ দিব গৈছে এই বাৰটাকে পায় এইখিনি বনাই লাগিছে আপনার আমার এগ 3 4 ওকে এটা খুব 1 মিনিট মানৰ কাৰণে মই এইটো ঢাকনি দিম ओके बेছি ভাল আছিলে যোনটো মোক ছাপোৰ্ট নকৰিলে তো এইটো অৱস্থা সব কেনেকৈ ফুলি আহিছে মই বনোৱা ৰুটি মাহঁতে যে কয় কামৰ অন্ত নাই এতিয়া বুজি পাইছোঁ কিয় অন্ত নাই চাব ৰ'ব এয়া হৈছে বাচন এইখিনি ধুব লাগিব তো এতিয়া মই পটাপট ধুই দিওঁ আপোনালোকে চাই থাকক স্কিপ নকৰক গাইজ বাচন ধুবলৈ আহি গ'লোঁ মই ধুতে যাওঁ মাই ডিছ ইজ ৰেডি এইফালে হৈ গ'ল এগ কাৰী আৰু এইফালে আছে ৰুটি তো মোৰ ডিনাৰ ৰেডি হৈ গ'ল এণ্ড য়েছ মোৰ আজি ডিনাৰৰ কাম খতম আৰু এতিয়া মোৰ বহুত ভাগৰ লাগিছে আপোনালোকে মাতটোত গম পাইছে চাগে এতিয়া মই যাম অকণমান টিভি চাম মায়েতো চায়েই টিভি অলপ ময়ো চাম সেইকাৰণে সেইটো কৰে আৰু ফেনৰ তলত বহিম আৰু যেতিয়া টেষ্ট কৰিব মোৰ ল'ৰা ছোৱালী দুটাই তেতিয়া দেখাম আপোনালোকক আকৌ লগ পাই আছোঁ হে গাইজ আমি ডিনাৰ কৰি মেলি আজৰি টেষ্টি হৈছিল খাবলৈ সঁচাকৈ সেই গাইজ চ' আমি এতিয়া ভিডিঅ'টো লাহেকৈ কনক্লুজনলৈ আহিছোঁ কিন্তু তাৰ আগতে মই বহুত ইম্পৰ্টেণ্ট কথা এটা কওঁ যে আজি মোৰ আপোনালোকে দেখিছে মোৰ কিমান কষ্ট হৈছে 24 চেলেঞ্জ কৰিছোঁ যিহেতু এতিয়া কথা হ'ল যে মোৰ যিমান কষ্ট হৈছে মোৰ দেখিছে এতিয়া মোৰ চকু চাই গম পাইছোঁ চাগে মই কিমান ভাগৰুৱা হৈ আছোঁ মই এতিয়া চিধা হ'ম তো তেনেকুৱা মানে কষ্ট ডেইলি আমাৰ মাহঁতে ফেচ কৰি থাকে তো এতিয়া মই ক'বলৈ গৈছোঁ যে why not to help them মানে গোটেইখিনি নকৰিলেও 50% যদি আপোনালোকে কৈ দিয়ে বহুতেই ৰেহাই
আপোনালোকেও আপোনালোকৰ মাহঁতক এনেকেই অকণমান ৰেহাই দিব 24 আৱাৰ চেলেঞ্জ এইবোৰ মানে এনেই দেখাবলৈহে কিন্তু সঁচাকেই কষ্ট হয় চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আগৰবোৰ ভিডিঅ'ত মোক মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ এনেকৈ মোক আৰু আগুৱাই লৈ যাব আপোনালোকে ছাপোৰ্ট কৰিব আৰু মোৰ ভিডিঅ'বোৰ ইমিডিয়েটলি পাবৰ কাৰণে ছাবস্ক্ৰাইবৰ ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব টিল দেন ষ্টে ছেফ কিপ চেনিটাইজিং স্প্ৰেড পজিটিভিটি স্প্ৰেড লাভ টেক কেয়াৰ বাই বাই